নমস্কাৰ বন্ধু বান্ধৱীসকল, বিনিতা পাকঘৰ টিপ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি মামা ল'ৰাৰ বাৰ্থডে আছে, পাৰ্টি খাবলৈ যাওঁ। মামা ল'ৰাটো মোৰ ছোৱালীৰ লগত ওলাইছোঁ। মই এতিয়া খোজকাঢ়ি গৈ আছোঁ। আহকচোন আমি আজি পাৰ্টিকে খাওঁগৈ, বাৰ্থডে পাৰ্টি। এয়া আমি এতিয়া মোৰ ছোৱালীৰ লগত বাৰ্থডে পাৰ্টি খাবলৈ আমি গৈ আছোঁ খোজকাঢ়ি। বেছি দূৰ নহয় আৰু এই 5 মিনিটমান লাগিব যাবলৈ। আমাৰ ঘৰৰ ওচৰতে। আমাক সোনকালে মাতিছিলে কাম কৰিবলৈ কাৰণে, আমি যাব নোৱাৰিলোঁ, ঘৰত কাম আছে কাৰণে। বিহু ছিজন পৰিছে, আমাৰ ঘৰতো চাফ চিকুণবিলাক কৰি থাকোঁতে দেৰি হৈ গৈছে। খোজকাঢ়ি গৈ আছে, লগৰবোৰ আহিছে, গাঁৱৰ মানুহ, বৌ, খুৰী আৰু জা জলি। এইজনী আমাৰ গাঁৱৰ ছোৱালী হয়, একেবাৰে চাপৰ ছোৱালী ওচৰতে। হাই, আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ বাৰ্থডে পাৰ্টি খাবলৈ। পালোহি আৰু বেছি ডোখৰ নহয়, ওচৰতে। ওচৰতে পাইছোঁহি আৰু ই মোৰ ভনী হয়, আমাৰ মামা ছোৱালী হয়। তাইও আহিছে বাৰ্থডে খাবলৈ। হেল্ল', মোৰ ছোৱালী হয় আৰু মোৰ ভণ্টি হয়। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। এই পামগৈ আৰু ওচৰতে এই গাড়ীবিলাক ৰৈ আছে নহয়, আহি আছে আলহীবিলাক, অতিথিবিলাক। সেইডোখৰতে অলপ গৈয়ে পামগৈ বাৰ্থডে ঘৰ। এয়া আমাৰ বেটা ইয়ান হয়, ইয়াৰ ভাইটি হয় আমাৰ মামা ল'ৰা। বাৰ্থডে আছে আজি। হেপী বাৰ্থডে ইয়ান। থেংক ইউ কোৱা। অঁ, খুব ধুনীয়া লাগিছে, আমাৰ ভাইটি হয়। এইবিলাক আহিছে বাৰ্থডে পাৰ্টি খাবলৈ কাৰণে, এই ওচৰৰে হয়, ওচৰৰ গাঁৱৰ। ভালনে জিম্পিবা? লগৰ হয়, বাৰ্থডে পাৰ্টি খাবলৈ আহিছে গোটেইবিলাকে। এইবোৰ আহি আছে আৰু গাঁৱৰে হয়, ওচৰৰ আৰু আলহীও আহিছে, এইবিলাক অতিথি বাৰ্থডে খাবলৈ আহিছোঁ মই। এয়া আমাৰ মামা হয়, মামা ল'ৰা আজি বাৰ্থডে পাৰ্টি আছে, খাবলৈ আহিছে। তামোল দি আছে অতিথিবিলাকক। মামা ল'ৰা এটাই হয় আজি মানে। এয়া মোৰ লগৰ হয়, বাৰ্থডে পাৰ্টি খাবলৈ আহিছে, ৰুমি। এয়া শিৱা বাইদেউ হয় আহিছে। এইফালে মোৰ নন্দা হয়, মোৰ বিয়া খাব এই বাৰ্থডে পাৰ্টি খাবলৈ আহিছে এওঁলোকেও। এয়া মহি আহিছে, উঠাম। এইবিলাক গাঁৱৰ মানুহে হয়, ঘৰৰ এই বোৱাৰী হয়, আমাৰ মামা। এয়া মোৰ মহাদেউ হয়, বাৰ্থডে পাৰ্টি খাবলৈ আহিছে ভতিজা আকৌ। আৰু এইফালে ৰিচিপশ্যনৰ ঘৰৰ ফালে কোনে কোনে কি খাইছে চাওঁ, কি হৈ আছে। এইবিলাক খাইছে, কি হৈ আছে চাইছে, কি বনাইছে চাইছিলে। ধুনীয়া বনাইছে। ইউটিউবাৰ এতিয়ালৈকে বৰ্তমান হোৱা নাই, নতুনকৈ জইন কৰিছোঁ। অঁ, বিনিতা পাকঘৰ চাৰ্চ কৰিবা, ভাল লাগিব। শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। এইখিনি কি হয়? খাচী মাংস হয়। খাচী মাংস, ধুনীয়া ধুনীয়া গোন্ধাইছে দেই। এইখিনি গাহৰি, এইফালে মাছ। নিৰামিষ কি আছে? এইখিনি নিৰামিষ, এইখিনিয়ে মই আজি খোৱা হ'ব নিৰামিষ। পটল পনীৰ খাম আৰু এইফালে আচাৰ খাব লাগিব আজি নিৰামিষ। আজি সোমবাৰ কাৰণে মই নিৰামিষ খাম। এইফালে ভাত দিবৰ কাৰণে থালি যোগাৰ কৰি দিছে, এওঁলোক আহিছে পাৰ্টি খাবলৈ কাৰণে। আমাৰ খুৰীদেউ শেষ হয়, এইফালে বৌ, এইফালে আমাৰ খুৰী শেষ হয়, পাৰ্টি খাবলৈ আহিছে, বাৰ্থডে পাৰ্টি খাবলৈ। এইফালে গাঁৱৰ খুৰীয়ে হয়, আমাৰ খুৰী হয়, গাঁৱৰ খুৰী হয়। এইফালে অতিথি হয়, বাৰ্থডে পাৰ্টি খাব আহিছে তেওঁলোকেও। এতিয়ালৈকে একো নাই দিয়া, ইহঁতৰ থালিখন খালী খালী হৈ আছে, দিব আৰু ৰৈ আছে। তোমালোকক একো নাই দিয়া? অঁ, অকল আচাৰ দি ৰাখিছে, ভাল লাগিছে। এইফালে অকল পানী আৰু আচাৰ দিছে, বেয়া ভাইটি হয় আমাৰ জলকীয়া। অঁ, একো দিয়া নাই সিহঁতক, এতিয়া ভাত দি গৈছে আৰু। থালি লৈ লৈ চবে ৰৈ আছে, আগত থালিখনহে ৰৈ ৰৈ। অঁ, এতিয়া ভাত দি গৈ আছে, সিহঁতি পাৰ্টি খাব আহিছে, ভাত দি গৈছে। এওঁলোকে এইফালে খাই গৈ আছে। ইহঁতক আগতীয়াকৈ দিলে, বেচটো আগতীয়াকৈ হ'ল, খাই আছে। খাইছা? মজা হৈছে নে লখিমী? মজা ন? বামুণ আহিছে, খাব হ'ল। এওঁলোকক দিলে এতিয়া
দিদি গৈ আছে খাইছে মই এতিয়া খাবলৈ ঘৰলৈ যাব লৈছোঁ 1 মিনিট